Hello everyone, good morning. কেনে আছে আপোনালোক? মোৰ পিছে ভালেই। মোৰ নতুন এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে মই ওলাই লৈছোঁ ক'ৰবাত যাবলৈ। এবাৰ ফুৰি আহোঁতে ঘৰত থকাৰ কেইদিন ফুৰিবলৈ যোৱা নাই বৰষুণৰ কাৰণে, সেইটো কাৰণে ওলাই মেলি ল'লোঁ ফুৰিবলৈ যাবলৈ। এইফালে আমাৰ চাইমা বেটি আছে, সেইজনী চাইমা বেটি ওলাই আছে, মই ওলাই দিলোঁ। এতিয়া বোৱাৰীজনী গ'ল, আগতে আব্বাই থৈ আহিলেগৈ, এতিয়া মই যাওঁ। আমাৰ যাবা বেটি ওলাই মেলি ৰেডি হৈ গৈছে। এইফালে কুকুৰে টমিকেইটাও ভক ভক কৰি আছে। ওলাই মেলি ৰেডি হৈ আছোঁ, আব্বা অহা নাই, সেইটো কাৰণে অকণমান ৰৈ দিছোঁ বাহিৰতে। আপোনালোকক একদম লগ পাই আছোঁ। মই আব্বাৰ লগত আহি আছোঁ, আব্বাহঁতৰ ঘৰত থৈ যাব, সেইটো কাৰণে আহিলোঁ। অলপমান এয়া ৰাস্তাতে আছোঁ। অকণমান আমাৰ জাজৰি গাঁৱত অকণমান দেখাইছোঁ, সেইটো কাৰণে অলপমান ভিডিঅ' কৰি লৈছোঁ। আপোনালোকেও চাই ভাল পাব। ৰাস্তাটো অকণমানকৈ দেখাই দিছোঁ। পোৱালিতে চাইমা, ইফালে তুমি কি কৰিছা? অকণমানিকা পোৱালিটো, হা কি কৰিছা? চাইমা যোৱা, তুমি ভাইটিৰ ওচৰত যোৱা, ভাইটিৰ ওচৰত যোৱা। ভাইটি কিচি এটা কৰি দিয়া, কি মজা লাগিছে চোৱাচোন। ভাইটিটো কোৱাচোন, কিচি এটা কৰি দিয়া, কিচি এটা কৰি দিয়া বেটি। ন তুমি কি কৰিছা? যাবা বেটি, তুমি এটা কিচি কৰি দিয়া, মই তোমাক ফটো তুলিম। ভাইটিটো চোৱাচোন কি মজাকৈ আছে, চোৱা। তুমি কি কৰিছা? অকণমান লৈ দিছোঁ টিকলাটোক ন, ভাল লাগিছে যে, মৰম লাগিছে ন, ইমান ধুনীয়া টিকলাটো। এয়া কি কৰি আছে চাওকচোন মোক। এইফালে কালে চাই আছা তুমি? কালে চাই আছা? বা ঘৰত ভিডিঅ' কৰা নহ'লে, এতিয়া আকৌ ভণ্টিৰ ঘৰত মাতিছে। এয়া ভণ্টিৰ ঘৰত সেইদিনা আহিলোঁ, আকৌ মাতি পঠাইছে, আহিব লাগে, কালি যামগৈ যে, সেইটো কাৰণে মাতিছে, আহিলোঁ। এইফালে চাহ তাহ খাই মেলি ল'লোঁ। এনেই পাকঘৰতে আছোঁ ভণ্টিৰ লগত। এইফালে গাখীৰ গৰম কৰি আছে ভণ্টিয়ে। ভণ্টি ইমানবোৰ যোগাৰ কৰিছে, ভাবিলোঁ আপোনালোকৰ লগতো অকণমান দেখাই দিওঁ কি কৰিছে, আইটেম কি। আৰু আমাৰ ফুলনি বাগিচাখন চাওকচোন বাৰু, কি মজা গ্ৰীণ হৈ আছে, সেউজীয়া হৈ আছে মৰ্ণিঙত। এয়া মই মৰ্ণিং উঠি ল'লোঁ। চাইমা বেটিৰ গাটো অলপ বেয়া হৈ আছে, জ্বৰ উঠিছে, ৰাতি শোৱাই নাই। এয়া মই মৰ্ণিঙত অকণমান খোজকাঢ়ি আহিলোঁ, বেটিক লৈ মেলি উঠাই লৈ। তাই বহুত বেছি আমনি কৰি আছে। কি কৰোঁ, সেই কালি ব্লগটো কৰাই নহ'লে, কণ্টিনিউ কৰা নহ'লে, সেইটো কাৰণে ভাবিলোঁ অকণমান মৰ্ণিঙত অলপ কথা পাতোঁ আপোনালোকৰ লগত। সেইটো কাৰণে মৰ্ণিং অকণমান ৰাস্তাত ৰ'লোঁ। চাইমা বেটি বহুত বেছি আমনি কৰি আছে। আজি যামগৈ, আজি লাষ্ট ডে হয় মোৰ ঘৰত, মা ঘৰত। ভাবিলোঁ ভিডিঅ'টো ইমান বেছি দীঘল নকৰোঁ, আপোনালোকে বৰ হৈ যাব, সেইটো কাৰণে ভাবিলোঁ ইয়াতে আজি শেষ কৰি দিওঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।